হেৰা অসমীয়া কিয়নো নুবুজাও জগতৰ গুৰু একজন কুসুম্বৰৰ গৃহে উদিত হৈছিলে সেই জনা শ্ৰীমন্ত শংকৰ গুৰুজন সৰ্বগুণাকৰ হেৰা অসমীয়া কিয়নো নুবুজাও জগতৰ গুৰু একজন কুসুম্বৰৰ গৃহে উদিত হৈছিলে সেই জনা শ্ৰীমন্ত শংকৰ গুৰুজন সৰ্বগুণাকৰ গীত নাট ভাওনাৰে ভকতক বুজাইছিল কৃষ্ণ নামৰে মহিমা কীৰ্তন দশম পুথি দিছিলে পদ ভাঙি এয়া গুৰুজনাৰ গৰিমা জানালে অসমীয়া হেৰা অসমীয়া কিয়নো নুবুজাও জগতৰ গুৰু একজন কুসুম্বৰৰ গৃহে উদিত হৈছিলে সেই জনা শ্ৰীমন্ত শংকৰ গুৰুজন বৈকুণ্ঠৰে পৰা বোৱাইছিলা তুমি হৰি নামৰ নিজৰা কব্জতে যি শ্ৰৱণ কীৰ্তন কৰি বোৱাইছিল ভকতিৰ ধাৰা বোৱাইছিল ভকতিৰ ধাৰা হেৰা অসমীয়া কিয়নো নুবুজাও জগতৰ গুৰু একজন কুসুম্বৰৰ গৃহে উদিত
নামঘৰৰ মজিয়াতে কোনেনো জ্বলাব চাকি ঐ গুৰু আসন খনি পাতি অ গুৰুজন তোমাৰ ধৰ্মৰ ভেটিতে অ গুৰুজন যদিহে ধৰে ঘূৰে নামঘৰৰ মজিয়াতে কোনেনো জ্বলাব চাকি ঐ গুৰু আসন খনি পাতি অ গুৰুজন তুমি এইটো কৈছিলা অ গুৰুজন কৃষ্ণ নামৰ মহিমা নাম ধৰ্মৰ মধুৰ ৰসে জোৰাব ভকতৰে হিয়া ঐ জোৰাব ভকতৰে হিয়া অ গুৰুজন তোমাৰ ধৰ্মৰ ভেটিতে অ গুৰুজন যদিহে ধৰে ঘূৰে নামঘৰ মজিয়াতে কোনেনো জ্বলাব চাকি ঐ গুৰু আসন খনি পাতি অ গুৰুজন গুণমালাৰ মধ্যে অ গুৰুজন খাচী পাতৰ পুথিতে লিখিছিলে গুৰুজনাই কৃষ্ণ শ্ৰেষ্ঠ